নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ জব এণ্ড অনলাইন আপডেট চেনেললৈ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BA BSc BCom 6 ছেমিষ্টাৰ ষ্টুডেণ্টসকলক অনলাইন এক্সাম দিবৰ বাবে যি আইডি আৰু পাছৱৰ্ডৰ প্ৰয়োজন হ'ব, সেই আইডি আৰু পাছৱৰ্ড পাবলৈ আমি ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিম তাৰ বিষয়ে দেখাম এই ভিডিঅ'টোত। গতিকে শেষলৈকে চাব, ভিডিঅ'টো স্কিপ নকৰাকৈ। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে নাই এতিয়ালৈকে, তেনে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তাৰ বাবে আপোনালোকৰ মোবাইলত থকা ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰিব আৰু তাতে টাইপ কৰি দিব online.dibruexam.in। এতিয়া অফিচিয়েল পৰ্টেলটো খোল খাইছে ডিব্ৰুগড় ইউনিভাৰ্চিটি। ইয়াতে ইনষ্ট্ৰাকশ্যনসমূহ দিয়া আছে কেণ্ডিডেটসকলৰ বাবে, পঢ়ি ল'ব আপোনালোকে নিজে। তাৰপিছত আপোনালোকে আই এগ্ৰীত ক্লিক কৰি দিব, তাৰপিছত প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ লগে লগে ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন খোল খাইছে। প্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই দিব। ইয়াত আপোনালোকে এডমিটতে আছে, তাৰপিছত নামটো দিব আপোনালোকৰ। ইয়াতে ইমেইল আইডি আৰু ফোন নাম্বাৰটো বহাই চেণ্ড OTPত ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰটোত 6 ডিজিটৰ এটা OTP যাব। সেই OTPটো আপুনি ইয়াতে বহাই ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে মোৰ ছাকচেছফুলি ছাবমিটেড হৈ গৈছে ফৰ্মখন। তাৰপিছত আপোনাৰ মোবাইলত এটা মেছেজ যাব, তাতে আইডি আৰু পাছৱৰ্ডটো থাকিব। তো ইমানখিনি আছিল এই ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।